মই মনিটৰক দুআষাৰমান ক'ব বিচাৰিছোঁ যিহেতু আজি অন্তিম দিন তেওঁ কি ক'ব বিচাৰে পোনপ্ৰথমে আপোনালোকৰ সকলোকে শুভকামনা জনাইছোঁ আৰু আগন্তুক গোটেই বছৰ যাতে সকলোৰে শুভ হয় তাৰে মই আশা ৰাখিলোঁ আৰু হয় ধন্যবাদ এয়া অৰুণাভ গোস্বামী ভুমচা পৰিয়ালৰ মনিটৰ কলেজত আছে আমাৰ মাজত উপস্থিত আছে আমাৰ বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ কটাবাসৰ যি প্ৰেছিডেণ্ট সভাপতি মহোদয় তেওঁৰ বিষয়ে তেওঁ কি জনায় অকণমান জানিব বিচাৰিম তেওঁ আজি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিব আপোনালোকক সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষটো আজি আমি ইয়াতে একেলগে উদযাপন কৰিবলৈ ওলাইছোঁ ভুমচাবাসী সকলো একেলগে এটা উৎসৱৰ পৰিৱেশ আমি গঢ়ি তুলিব সক্ষম হৈছোঁ লগতে নৱবৰ্ষটো আমাৰ সকলোৰে বাবে যেন শান্তি আমি ইয়াতে শান্তি কঢ়িয়াই আনিব পাৰে যাতে আমাৰ যোৱা বছৰ যোনটো অভিযোগ ঘটনা হৈছে সেইটো যেন এইবছৰ নহওক তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লগতে যোনটো ICC ৱৰ্ল্ড কাপ আহি আছে আমি তাৰ বাবে বহুতেই আগ্ৰহে বাট চাই আছোঁ লগতে আমাৰ এইবছৰ জেনেৰেল ইলেকশ্যনো আহি আছে চ' জেনেৰেল ইলেকশ্যনে এইবছৰ ইলেকশ্যন আমাৰ দেশত এটা ভাল ফিউচাৰ তাৰ বাবে আমি বহুত মানে উৎকণ্ঠাৰে বাট চাই আছোঁ কি হয় কি নহয় এইবাৰ ইলেকশ্যনত লগতে আমি বি বৰুৱা কলেজৰ যোনটো ইউথ কনক্লেভ তাৰ বাবে আমি সঁচাকৈ বহুত বেছি আগ্ৰহী ইউথ কনক্লেভটো আমি দেখিছোঁ যে যোৱা দুবছৰত বহুত বেছি আগবাঢ়ি গৈছে আমি চেষ্টা কৰিম যে এইবাৰ আমি আৰু অলপ তাতকৈ বেছি আগুৱাই নিব পাৰোঁ যাতে ইউথ কনক্লেভটো এতিয়া এটা শব্দত ক'বলৈ গ'লে যাতে আৰু ব্ৰেণ্ড কৰি আছে চ' এইখিনি বহুত সপোন আছে আৰু লগতে এই সপোনখিনিৰ লগতে যাতে আৰু নতুন নতুন কিবা এক্সপিৰিয়েঞ্চ হয় আমাৰ হোষ্টেলৰ কাৰণেও যাতে নতুন কিবা হয় সেয়া আশা কৰিছোঁ আৰু বাকী সকলোকে পুনৰ আৰু এবাৰ নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ হয় ধন্যবাদ এয়া আছিল আমাৰ বি বৰুৱা ছাত্ৰ একতা সভাৰ সভাপতি তেওঁ নৱবৰ্ষৰ শুভেচ্ছা জনাইছে তেওঁ যথেষ্ট সপোন আছে তেওঁ সেই সপোনবিলাকক পূৰণ হওক তাকে কামনা কৰিছোঁ আহক আকৌ আমি ঘূৰি যাওঁ আমাৰ গীত মাতৰ পৰিৱেশলৈ এবাৰ আমি আগবাঢ়িব বিচাৰিছোঁ আমাৰ ভুমচাৰ এজন প্ৰিয় সদস্য তেওঁৰ এটা নিকনেমো আছে যাক সকলোৱে জানে আহকচোন তেওঁৰ লগত অকণমান চিনাকি হওঁ এটি সুন্দৰ গীত আমাক উপহাৰ দিব তোমাক মই শুনা মতে গোটেই ভুমচাবাসীয়ে তোমাক এটি নিকনেম আছে সেই নিকনেমটো কি डिसेंबर साल का अंतिम दिन है कल 2019 दिन में स्टार्ट होगा सबको नववर्ष का शुभकामना देता हूँ জীৱন বুলি ক'লে মোৰে নহয় ইয়াত বহুতৰে আৰম্ভ হৈছে আপোনাৰ মোৰ চবৰে আৰম্ভ হৈছে গতিকে তেওঁৰ নামটো জনাব মানে আপুনি যোনখন যুগ্ম জীৱনৰ কথা কৈ আছে এইখন ইতিমধ্যে সমাপ্ত হোৱা যুগ্ম জীৱন এতিয়া নতুনকৈ আৰম্ভ হৈছে আমাৰ এংকৰ ধৰণী গগৈ টিপ টপ দেখিলে
भारत माता की जय, कोमसा की जय। टिक टिक 1 टिक टिक 2 टिक टिक 3 17